নমস্কাৰ লগতে গুড মৰ্নিং সকলোকে যিহেতু আজি সৰস্বতী পূজা গতিকে সৰস্বতী পূজা বুলি ৰেডি হৈ পেলাই ইউনিভাৰ্চিটিলৈকে যাম বুলি ভাবিছোঁ আৰু ৰাতিপুৱা শুই উঠি গা মূৰ ধুই ঘৰ চাফা কৰি ঘৰৰ পূজা ভাগো কৰি উঠিলোঁ এতিয়া ৰেডি হ'ব বাকী আছে আৰু যিহেতু কালি ফেঞ্চি গৈছিলোঁ আজিৰ কাৰণে কি প্ৰিপাৰেশ্যন কৰিলোঁ কি কিনিলোঁ সেয়া মই একেবাৰে ৰেডি হৈ মেলি আপোনালোকৰ মাজলৈ আহিম গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু আপোনালোকেও এনজয় কৰক আজিৰ দিনটোত ভালকৈ মা সৰস্বতীক পূজা অৰ্চনা কৰক বিশেষকৈ ছোৱালীসকলক কৈছোঁ ভালকৈ এনজয় কৰক যিহেতু আমি ছোৱালীবোৰে আজিৰ দিনটোৰ কাৰণে খুব আগ্ৰহেৰে বাট চাই থাকোঁ সৰস্বতী পূজাৰ দিনটোলৈকে গতিকে আপোনালোকেও ধুনীয়াকৈ চেলিব্ৰেট কৰক ময়ো কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাই গৈ থাকিম কি কৰোঁ আজিৰ দিনটোত তেতিয়াহ'লে শেষলৈকে চাব ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এতিয়া পলম নকৰি ৰেডি হওঁ টান আৰু এইযোৰে হৈছে সৰস্বতী পূজা বুলি যোৱাকালি লোৱা মই এয়াৰৰিংযোৰ একচুৱেলি মই যিহেতু খোপা গাঁঠিম গতিকে খোপা গাঁঠিলে মই সদায় টপ এয়াৰৰিং প্ৰিফাৰ কৰোঁ কেনেকুৱা লাগিছে আপোনালোকৰ প্লিজ কমেণ্ট কৰি জনাব মোৰ বিৰাটেই ভাল লাগিছে নাও আই এম ৰেডি এতিয়া প্ৰসাদ খাব লৈছোঁ আৰু যিহেতু ইউনিভাৰ্চিটি আহি পাই সেৱা কৰিলোঁ নিৰ্মালি দিলোঁ আৰু এতিয়া প্ৰসাদ খাম এইটো হৈছে ল' ডিপাৰ্টমেণ্ট আৰু ইয়াতে মই পূজা কৰি লগতে প্ৰসাদ খালোঁ ইয়াতে এতিয়া অলপ ঘূৰিম যিহেতু খাই ল'লোঁ পূজা ইয়াত কৰিলোঁ অলপ এতিয়া ঘূৰোঁ আৰু এয়া খুব এটা ধুনীয়া আয়োজন কৰিছিলে হোষ্টেল 89ৰ তৰফৰ পৰা আৰু ইয়াতে ছোৱালীবোৰৰ বহুত বেছি ভিৰ আছিলে আৰু আমি গৈ পোৱা মানে
হয়তো আমি লাষ্ট বেচ আছিল এই হয়তো সৌভাগ্যক্ৰমে আমিও পুচকাৰ ভাগ ল'ব পাৰিলোঁ কাৰণ আমাৰ পিছত অহাবোৰে নাপাতে ঘূৰি যাবলগীয়া হৈছিলে তাৰমানে ভাবক কিমান ভিৰ হৈছে তাতে আৰু আমি এতিয়া ওলাই দিলোঁ কি কয় একচুৱেলি বেলেগ এটা জেগালৈকে গৈ আছোঁ এতিয়া ঠিকছে ঘূৰিছোঁ আপোনালোকে নিশ্চয় এনজয় কৰি আছে এয়া মোৰ লগৰ মোৰ বা আমি ঠিকছে এনজয় কৰিছোঁ খালোঁ ঠিকছে বহুত জেগাত খালোঁ বহুতখিনি মই ভিডিঅ' কৰিব পৰা নাই এতিয়া আমি ঘৰুৱা হৈছোঁ ঘৰলৈকে যাওঁ কাৰণ বেছি দেৰি কৰিলে জাম পাই যাম আৰু অলৰেডি জাম লাগিছে বেয়াকৈ গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব আৰু কেনেকৈ আপোনালোকে আজিৰ দিনটো কটালে চেলিব্ৰেট কৰিলে সৰস্বতী পূজা ক'ত ঘূৰিলে প্লিজ কমেণ্ট কৰি জনাব এতিয়া ৰুম আহি পালোঁ ঠিকছে ঘূৰিলোঁ ঠিকছে ফুৰিলোঁ গোটেই ইউনিভাৰ্চিটি কেম্পাছ ফুৰিলোঁ য'ত য'ত পূজা হৈছিলে গোটেইবোৰ মোৰ ভিডিঅ' কৰা হোৱা নাই কাৰণ মাজতে আমি ফুৰিলোঁ ফটো উঠিলোঁ খালোঁ তো চববোৰ মই ভিডিঅ' কৰিব পৰা নাছিলোঁ এনজয় কৰিলোঁ দিনটো ভালকৈ নিশ্চয় আপোনালোকেও আজিৰ দিনটো ধুনীয়াকৈ উদযাপন কৰিলে তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিসকল নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়াহ'লে বাই বাই আৰু এতিয়া মই আজিৰ দিনটোত উঠা কেইখনমান মোৰ ভাল লগা ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে জনাব